যদি ইয়াৰ মাজত আপোনাৰ ল'ৰা নোসোমালহেঁতেন। তুমি কাৰ বাবে কাম কৰা? মোৰ বাবে নে মোৰ ল'ৰাৰ বাবে? আপোনাৰ বাবে কাম কৰোঁ কাৰণে আপোনাৰ ল'ৰাক সন্মান কৰোঁ। বেলেগ হোৱা হ'লেতো মই কেয়াৰে নকৰোঁ, উৰাই দিলোহেঁতেন। তাৰ নাম নাজানো। তোমাৰ কাৰণে মই বাৰে বাৰে হাৰিবলগীয়া হৈছে। ঠাকুৰৰ মাটিখিনি মই ছাকচেছফুল নহ'লো একমাত্ৰ তোমাৰ বাবে। আদিত্যম ফুকনৰ মাটিখিনিও হাতৰ পৰা গুচি গ'ল তোমাৰ বাবে। মোৰ লেট ভিন্দৰ প্ৰপাৰ্টি এতিয়াও হেৰুওৱা নাই বাৰু। এদিন সেইখিনি আমাৰ কৰিহে এৰিম। কেতিয়া কৰিবা? দাড়ি চুলি পকি যোৱাৰ পাছত কৰিবা? সেই প্ৰপাৰ্টিটোৰ পৰা আপুনি আপোনাৰ ল'ৰাটোক আঁতৰাই আনক না, তাৰ পাছত চাওক মই সেই প্ৰপাৰ্টি আপোনাৰ নামত কৰি দিম। চোৱা বিনোদ, মোৰ ল'ৰাৰ কাৰণে ভয় কৰি নাথাকিবা। মই বিজনেছৰ মাজত ল'ৰা ছোৱালী এইবোৰ একো নামানো। মোক মাত্ৰ প্ৰফিট লাগে, জাষ্ট প্ৰফিট। মোৰ ল'ৰাক তুমি ইমান পাত্তা নিদিবা। প্ৰয়োজন হ'লে তাক আঁতৰাই দিবা। দৰকাৰ হ'লে তাক মাৰিও পেলাব পাৰা। তোমাৰ বিজনেছ তোমাৰ প্ৰফিটৰ মাজত যদি বাধা হয়, নিজৰ ল'ৰাকো মাৰি পেলাবা। চুপ থাকা। এইবোৰ কি কথা ক'বলৈ আহিছা তুমি? তোমাৰ লাজ নালাগিল নহয়? যিটো ল'ৰাই নিজৰ দেউতাকক পুলিচৰ পৰা বচাবলৈ ইমানখিনি কৰিলে, সেই দেউতাকে নিজৰ লাভৰ অংকত তাক পাহৰি গ'ল। মই বহুত বেয়া মানুহ দেখিছোঁ, কিন্তু তোমাৰ দৰে জঘন্য মানুহক ক'তো দেখা নাই। ছি! দাদা মই গৈ থাকোঁ নেকি? দাদা আৰে যোৱা না। ইয়াত কি ঘোঁৰাৰ ঘাঁহ কাটি থাকিবা নেকি?